নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ তমকৰঞ্জন দত্তৰ সৈতে সন্ধিয়াৰ গল্পলৈ। কিছুদিন বিৰতিৰ পাছত আমি পুনৰ আপোনালোকৰ কাষলৈ উভতি আহিছোঁ। এতিয়াৰ পৰা আপোনালোকে নিয়মিতভাৱে শুনিবলৈ পাব তমকৰঞ্জন দত্তৰ সৈতে সন্ধিয়াৰ গল্প। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এটা বিশেষ কাহিনী, পুণ্ডলিকৰ কথা। মহাৰাষ্ট্ৰত এটা মন্দিৰ আছে। তাত ভগৱান শ্ৰীকৃষ্ণক বিঠ্ঠল ৰূপত পূজা কৰা হয়। এই বিঠ্ঠল মন্দিৰৰ প্ৰতিষ্ঠাৰ আঁৰত আছে এটা বিশেষ ঘটনা। বহু বছৰৰ পূৰ্বে মহাৰাষ্ট্ৰৰ সেই বিশেষ গাঁওখনত এজন ল'ৰা আছিল, যাৰ নাম আছিল পুণ্ডলিক। পুণ্ডলিকৰ আৰাধ্য দেৱতা আছিল ভগৱান কৃষ্ণ। তেওঁ যথেষ্ট শ্ৰদ্ধা আৰু ভক্তিৰে ভগৱানক আৰাধনা কৰিছিল, কিন্তু তেওঁ নিজৰ পিতৃ আৰু মাতৃক প্ৰায়ে অৱজ্ঞা কৰিবলৈ আৰম্ভ কৰিছিল। নিজৰ বৃদ্ধ পিতৃ মাতৃ তেওঁৰ বাবে যেন এটা বোজা হৈ পৰিছিল, আৰু এটা দিনত তেওঁ নিজৰ পিতৃ মাতৃৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধতা যেন এৰি পেলাইছিল। লাহে লাহে সময় বাগৰি গ'ল। এদিন পুণ্ডলিকে অনুভৱ কৰিলে যে মই নিজৰ পিতৃ মাতৃক অৱজ্ঞা কৰি, নিজৰ পিতৃ মাতৃক কষ্ট দি ভগৱানক আৰাধনা কৰা মূল্যহীন। কাৰণ যি নিজৰ মাক দেউতাকক চিনি নাপায়, যি নিজৰ মাক দেউতাকক প্ৰেম কৰিবলৈ নিশিকে, শ্ৰদ্ধা কৰিবলৈ নিশিকে, তেওঁৰ বাবে এই পৃথিৱীত কোনো শ্ৰদ্ধা অথবা ভক্তিৰ স্থান নাই। আৰু সেই দিনটোৰ পৰাই পুণ্ডলিকে এটা নতুন জীৱন আৰম্ভ কৰিলে। তেওঁৰ বাবে নিজৰ ইষ্ট দেৱতা হ'ল নিজৰ পিতৃ আৰু মাতৃ। পুণ্ডলিকৰ পিতৃ আছিল অতি বৃদ্ধ আৰু ৰোগগ্ৰস্ত। পুণ্ডলিকে পিতৃ মাতৃৰ বাবে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰি দিলে। দিন ৰাতি এক কৰি পুণ্ডলিকে সেৱা কৰিবলৈ আৰম্ভ কৰিলে নিজৰ পিতৃ মাতৃক। দেউতা, চাওঁ তোমাৰ মূৰটো মোৰ কোচত দিয়া আৰু তুমি লাহে লাহে টোপনি যোৱা। বোপাই, তই আমাৰ বাবে বহু কষ্ট কৰিছ। দিনৰ দিনটো আমাৰ খোৱা পিন্ধোৱা এই সকলোতে লাগি, আকৌ ৰাতিটো আমাৰ কাষত তই বহি থাকিব নালাগে। যা বোপাই, তই অলপ বিশ্ৰাম কৰগৈ। নহয় দেউতা, তোমালোকৰ সেৱাই হৈছে মোৰ জীৱন, আৰু তোমালোকক যদি মই এইখিনি সময়ত অকণমান প্ৰেম কৰিব নোৱাৰোঁ, অকণমান সহায় কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই পুত্ৰ হিচাপে জীয়াই থকাৰ মূল্যই বা কি? একো চিন্তা নকৰিবা, মই আনন্দেৰে তোমাৰ কাষতে টোপনি যাম। তুমি এতিয়া শুই থাকা। সময়বোৰ লাহে লাহে বাগৰি গ'ল। নিজৰ মাক দেউতাকৰ প্ৰতি থকা তেওঁৰ অপৰিসীম শ্ৰদ্ধা আৰু ভাল পোৱাই সমগ্ৰ পৃথিৱীক ভেদি বৈকুণ্ঠতো আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হ'ল। আৰু এদিন যি মানুহে ভগৱানক বিচাৰি হাহাকাৰ কৰে, যি মানুহে মঠ মন্দিৰ সকলোতে কেৱল ভগৱানক বিচাৰি যায়, ভগৱানৰ আশীৰ্বাদ ল'বলৈ হাহাকাৰ কৰে, সেই বৈকুণ্ঠপতি ভগৱান বিষ্ণু পুণ্ডলিকৰ কেৱল পিতৃ আৰু মাতৃৰ ভক্তিত তুষ্ট হৈ পুণ্ডলিকৰ দুৱাৰৰ সন্মুখত আহি থিয় হ'ল। সেই মুহূৰ্তত, যি মুহূৰ্তত পুণ্ডলিকে নিজৰ পিতৃ মাতৃৰ সেৱা কৰি আছে, পুণ্ডলিকে অনুভৱ কৰিলে এচাত শীতল বতাহে তাৰ শৰীৰ স্পৰ্শ কৰিছে। চাৰিওফালে যেন এক অনাবিল শান্তি আৰু পবিত্ৰ সুগন্ধি বৈ গৈছে। বাহিৰৰ পৰা
মেঘৰ দৰে গম্ভীৰ এটা কণ্ঠই পুণ্ডলিকক মাতিলে। পুণ্ডলিক। নিজৰ দেউতাকৰ মূৰটো কোলাত লৈ দেউতাকৰ মূৰটো মালিচ কৰি থকা, চিলমিল টোপনিয়ে হেঁচা মাৰি ধৰা পুণ্ডলিক যেন সজীৱ হৈ উঠিল। পুণ্ডলিকে প্ৰশ্ন কৰিলে, কোন? বাহিৰৰ পৰা সেই অনন্য সুন্দৰ কণ্ঠই পুনৰ উত্তৰ দিলে, পুণ্ডলিক, তোমাৰ দুৱাৰত মই স্বয়ং জগদীশ্বৰ ভগৱান বিষ্ণু। পুণ্ডলিকৰ সমগ্ৰ শৰীৰ যেন ৰোমাঞ্চিত হৈ উঠিল। তেওঁৰ ইচ্ছা হৈছিল এই মুহূৰ্ততে তেওঁ বাহিৰলৈ উঠি যাব। কিন্তু কোলাত মূৰটো লৈ শুই থকা ৰোগীয়া দেউতাকে যদি সাৰ পাই যায়, এই প্ৰশ্নটোৱে তেওঁক তাতে বহি থাকিবলৈ বাধ্য কৰালে, যদিও তেওঁৰ দুৱাৰৰ সন্মুখত স্বয়ং ভগৱান আহি আছিল। ভগৱানে ক'লে, পুণ্ডলিক, মই তোমাৰ ভক্তিত তুষ্ট হৈছোঁ। আহা, মই তোমাক দৰ্শন দিবলৈ তোমাৰ ঘৰৰ সন্মুখত থিয় হৈছোঁ। পুণ্ডলিকে ক'লে, প্ৰভু, ক্ষমা কৰিব। এই মুহূৰ্তত মই আপোনাক দেখা কৰিবলৈ উঠি যাব নোৱাৰোঁ, কাৰণ মোৰ দেউতা বৰ অসুখীয়া। তেওঁ বহু দেৰিৰ মূৰত কিছু সময় টোপনিৰ কোলাত নিমগ্ন হৈছে। মই যদি উঠি যাওঁ, তেওঁ পুনৰ সাৰ পাব। গতিকে মই আপোনাক বিনম্ৰতাৰে ভিতৰৰ পৰা এচুৱা পৰা ইটা দলিয়াই দিছোঁ। যদি সঁচাকৈ আপুনি মোৰ পিতৃ মাতৃ ভক্তিত তুষ্ট হৈ আহিছে, আপুনি মই উঠি নোযোৱা পৰ্যন্ত এই ইটা চপৰাতে থিয় হৈ থাকক। প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকে জানি আচৰিত হ'ব, সেই ভিতৰৰ পৰা দলিয়াই দিয়া ইটা চপৰাত ভগৱান বিষ্ণু গোটেই ৰাতি থিয় হৈ থাকিল। পুণ্ডলিকে নিজৰ পিতৃ মাতৃৰ সেৱা সমাপন কৰি যেতিয়া বাহিৰলৈ ওলাই আহি দণ্ডৱত প্ৰণিপাত কৰি ভগৱানক স্তুতি কৰিলে, ভগৱানে ক'লে, পুণ্ডলিক, কি বৰদান লাগে তই ক? তোমাৰ এই পবিত্ৰ ভক্তিত মই তুষ্ট হৈছোঁ। পুণ্ডলিকে হাত জোৰ কৰি অশ্ৰুসিক্ত নয়নেৰে এটাই কথা ক'লে যে, হে ভগৱান, হে জগদীশ্বৰ, যদি তুমি মোক বৰ দিব বিচাৰিছা, এটাই বৰ দিয়া। এই ক্ষেত্ৰত তুমি যাতে চিৰদিন প্ৰতিষ্ঠিত হৈ থাকা, আৰু এই কথা সমগ্ৰ জগতক জনোৱা যে নিজৰ পিতৃ আৰু মাতৃক ভক্তি কৰিলে ভগৱানক বিচাৰি যাব নালাগে, স্বয়ং ভগৱান আহি দুৱাৰত উপস্থিত হয়। আৰু আজিও বিশ্বাস কৰা হয় সেই স্থানত ভগৱান সুশৰীৰেৰে উপস্থিত আছে। গতিকে জীৱনত আপুনি ভগৱানক লগ পায় নে নাপায় সেয়া পাছৰ কথা, কিন্তু আপোনাৰ সন্মুখত থকা দুজন ভগৱান নিজৰ মা আৰু দেউতাক কেতিয়াও অৱজ্ঞা নকৰিব। তেওঁলোককে প্ৰথম দেৱতা বুলি মানক, তেওঁলোককে প্ৰথম আৰাধ্য বুলি মানক, কাৰণ শাস্ত্ৰই কৈছে, পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ। ধন্যবাদ, শুভৰাত্ৰি।